এতিয়া আমাৰ গাড়ী যাব লৈছে আৰু গুড মৰ্ণিং আৰু এতিয়া ওলাই আহিছোঁ মানে বাঁহ কাটিবলৈ নামঘৰত অলপমান কাম আছে অলপমান কাম কৰোঁগৈ এই সকলোবোৰ কামত লাগি আছে আৰু ময়ো পাইছোঁ আৰু এতিয়া আজি আমি ভাওনাৰ বাবে বাঁহ যোগাৰ কৰি আছোঁ কাটি আছোঁ এইফালে কিছুৱা মচন কিবা এটা কৰে বাঁহ কাটি আছি তই ভিডিঅ' বনাই থাক চাই থাকক ভিডিঅ'টো আজি আপোনালোকক একদম ধুনীয়া এজোপা গছ দেখাম এই গছজোপা যেতিয়া ফুল ফুলে ইমান ধুনীয়া শুৱনি লাগে নহয় পৰিৱেশটো দেখিবলৈ তো আপোনাক দেখাই আছোঁ গছজোপা চাই লওক ধুনীয়াকৈ এবাৰ এইজোপা গছ দেখিছে এই গছজোপা যেতিয়া ফুলে একদম তগৰ ফুলৰ নিচিনা হৈ থাকে ফুলখিনি একদম বঢ়িয়া লাগে দেখিবলৈ আৰু এইফালে আছে মৌচম ব্লগ থেংকছ ব্ৰ মৌচম ব্লগ নহয় সকলোৱে এতিয়া কাটি আছে বাঁহ আৰু মই আৰু এনেই ভিডিঅ' বনাই আছোঁ আৰু কিনো কৰিব এছিয়াৰ বৃহত্তম চাহ বাগিচা এইখন চাই লওক দেখিছ নহয় গাইজ এইখনেই উঠা আৰু এতিয়া আমি বাঁহখিনি নিওঁ ধুনীয়াকৈ একদম ৰাস্তালৈ উলিয়াই দিওঁ আৰু চাই থাকক ভিডিঅ'টো আৰু আমি তাত বাঁহ আনিবলৈ মানে ঠেলাখন লৈ আহিছোঁ আনত নিবলৈতো কষ্ট হ'ব আৰু নিপুণাই ঠেলা পানী আছে ঠেলা লৈ আহিছোঁ ধুনীয়াকৈ একদম ইয়াৰ এটা চেনেল আছে নামটো কৈ দে ফানি ব্লগ বুলি এটা চেনেল আছে ইয়াৰ সকলোৱে চাব ভিডিঅ'বিলাক আৰু মৰম দিব দেখিছে পাৱাৰ দিছ ইজ ব্লেছ ইজ বয় পাৱাৰ বাঁহ কাটি কাটি গাইছ একদম ভাগৰ লাগি গৈছে আৰু একদম সেই ভাগৰ লগা रन थन 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 गाइस आप सभी को हमारा वीडियो में स्वागत है और हम लोग अभी काम कर रहे हैं वो मेरे को वीडियो बना रहा है कि मैं हिंदी में बात कर रहा हूँ इसलिए हिंदी अच्छे से बोलने के लिए नहीं आता है लेकिन थोड़ा थोड़ा आता है इसलिए हम थोड़ा थोड़ा ही बोल देता हूँ तो आप लोग वीडियो देखते रहिए मेरा चैनल पे बने रही है हम एकदम ट्रेनখন যাবলৈ লৈছে দেখিছে একদম আৰম্ভণিৰ পৰা একদম কিমান দীঘল ট্ৰেইনখন আমাৰ এতিয়া গৈ আছে আৰু লগতে গৈ আছোঁ ময়ো ভিডিঅ' কৰি গৈ চাই থাকক ভিডিঅ'টো শেষলৈকে ভাল পাব চাই এতিয়া আমি মানে নামঘৰত কাম কৰি আছোঁ আৰু এইফালে আমাৰ ধুনীয়াকৈ খিচিৰি বনাই আছে এইফালে খিচিৰি বনাই আছে আৰু এইফালে নামঘৰত নাম লৈ আছে আৰু অৱশেষত আমাৰ খিচিৰি বিলাই আছে আৰু আমি ধুনীয়াকৈ বহি দিলোঁ খাবলৈ আৰু খাই লৈ মেলি যাওঁ বোলক এজেগাত ধুনীয়াকৈ ফুৰিবলৈ গা চা ধুলোঁ গা চা ধুই আহি একদম এতিয়া টমটমত ওলাই আহিছোঁ মানে এই ভেন্টা বুলি কয় আমাৰ ভেন্টাই টমটম ওলাই আহিছিলে ভেন্টালৈ ওলাই আহিছোঁ আৰু আমাৰ ভেন্টা এতিয়া ধুনীয়াকৈ টমটম চলাই আছে আৰু এইফালে নিপন বহি আছে মৌচম ইয়াত চিনি পায় আৰু আমাৰ ফেমিলি মেম্বাৰবিলাকৰ আপোনাৰ সকলো ছোৱালী গৈ আছে ধুনীয়াকৈ এখন হৈ গ'ল পথাৰ এইফালে গৰু গৈ আছে জনতা হাই স্কুলৰ নিচেই কাষতে বনাইছে এটা খুব সুন্দৰকৈ ষ্টেডিয়াম আৰু এই ষ্টেডিয়ামটোৰ ভিতৰলৈ আমি সোমাম বুলি আহিছিলোঁ আজি আৰু আপোনালোককো দেখাম ভিডিঅ'ত কিন্তু দেখাব নোৱাৰিলোঁ মানে সোমাবলৈ আমাক আজি নিদিলে হৈ গ'ল আমাৰ সপ্তাহী বজাৰ মানে বুধবাৰে এইখন বজাৰ বহে চাওকচোন কিমান ডাঙৰ আমাৰ বেৰেটি বজাৰখন সো গাইস এতিয়া আমি আছোঁ মানে ইয়াত দেখিছে এইফালেও বাগান আছে চাৰিওফালে বাগানেই আছে আৰু গছৰ লাইনটো চাওক না গছৰ লাইনটো চাওক না একদম পুৰা শাৰী শাৰী পাতি কিমান দীঘলকৈ লাইন হৈ আছে আৰু এইডোখৰ মানে জেগাকণ মানে ফটো উঠা জেগা আৰু খুবেই ভাল জেগা পৰিৱেশটো ভাল আৰু নিজান
আৰু ইয়াত আমি ফটো উঠিবলৈ মানে আগতে আহোঁ, কিন্তু ফটো চটোবিলাক আপলোড নকৰোঁ। আজি আকৌ আহিলোঁ, বোলো ভিডিঅ' এটাকে বনাওঁ বোলো, ইমান ধুনীয়া এটা জেগা আছে যেতিয়া। আৰু এই জেগাকণটো বেদেতি একদম খুবেই ওচৰতে আছে। বেদেতি চেণ্টাৰৰ পৰা অকণমান ভিতৰলৈ সোমাই আহিব লাগে। সোমাই আহিলে ধুনীয়াকৈ জেগাকণ পাই যায়। আৰু যি কি নহওক ভাল লাগিছে জেগাকণ।